হেল্ল' বন্ধুসকল, এইবাৰ আমি কাতি বিহু পালন কৰিছোঁ নগাঁৱত। আৰু নগাঁৱত আমি কেনেকৈ কাতি বিহু পালন কৰিছোঁ এই গোটেইখিনি মই দেখুৱাম আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। চাই থাকিব ভৈৰৱ অসম ব্লগছ। আজি আমি উপস্থিত আছোঁ নগাঁও জিলাৰ পৰা বেবেজীয়া হৈ দক্ষিণ পাটৰ পৰা আহি এই হাতীগড় নামেৰে এখন গাঁৱত। আৰু এই গাঁওখনত সঁচাকৈ মানে যি আজি কাতি বিহু হৈ গ'ল, কাতি বিহু আমাৰ অসমীয়া জাতিৰ বাপতি সাহোন কাতি বিহু। আচলতে কাতি বিহুৰ এটা আমেজ আছে। বিশেষকৈ মই এইবাৰ আমাৰ পৰিয়াল বিশেষকৈ মই এইবাৰ নগাঁৱত কাতি বিহু পালন কৰিছোঁ। আৰু এই কাতি বিহুৰ সঁচাকৈ আমাৰ এই বৌজনী আচলতে ধুনীয়াকৈ তেখেতসকলৰ ঘৰত আজি কাতি বিহু খুব উলহ মালহেৰে পালন কৰা হৈছে। আৰু এই কাতি বিহুটোত সঁচাকৈ এক খুব ধুনীয়া এটা পৰিৱেশ নগাঁৱত, বিশেষ এটা ব্যতিক্ৰমী ধৰ্মীয় পৰিৱেশ সঁচাকৈ। আচলতে কথাটো হ'ল কি, আমি কাতি বিহু যেনেকৈ পালন কৰোঁ অলপমান সুকীয়া আচলতে নগাঁৱত কাতি বিহু পালন কৰে। যিয়ে নহওক বাৰু আমাৰ লগত উপস্থিত আছে মই য'ত আছোঁ তাতে বিশেষকৈ 90 বছৰ গৰকা এজনী আইতাও আমাৰ লগত একেলগে মাহ প্ৰসাদ খাইছে কাতি বিহুৰ। আৰু লগতে আমাৰ লগত উপস্থিত আছে আমাৰ ঘৰৰ এইটো ৰিমলি আৰু তেখেত বৌয়ে সকলোখিনি আগভাগ লৈছে আজিৰ এই অনুষ্ঠানটোত। বিশেষকৈ কাতি বিহুৰ যি আমাৰ মাহ প্ৰসাদ আগবঢ়াইছে ভগৱন্তলৈ বুলি, তো সেই গোটেইখিনিত আগভাগ লৈছে বৌয়ে। আৰু বৌৰ লগত ৰিচা আছে, এইটো নাচনী বাইদেউ, এইটো জয়শ্ৰী আছে। গতিকে খুব এক ধুনীয়া পৰিৱেশ আচলতে ইয়াত। খুব ভাল লাগিছে সঁচাকৈ আহি। বিশেষকৈ প্ৰত্যেক বছৰে সৰুৰ পৰা ডাঙৰ হৈ আহিলোঁ, নিজৰ ঘৰত আচলতে আমি পালন কৰিছিলোঁ কাতি বিহু। আজি নগাঁৱৰ এই দক্ষিণ পাটৰ এই হাতীগড়ত মানে বিশেষকৈ কাতি বিহুটো পালন কৰিবলৈ পাই খুব এক ভাল লাগিছে, এক সুকীয়া অনুভৱ একদম কৰিছে যে সঁচাকৈ। বিশেষকৈ বৌ, আপুনি যে ইমানখিনি কষ্ট কৰিলে, আচলতে আপোনাকো বিশেষভাৱে ধন্যবাদ। আজি যিয়ে নহওক ঘৰত কাতি বিহু পালন কৰিব নোৱাৰিলেও বিশেষকৈ ইয়াত আহি যিয়ে কাতি বিহুৰ যে আমেজটো দিলে আপুনি, গতিকে আচলতে এনেকুৱা লাগিছে যেন অনুভৱ কৰা নাই যে কাতি বিহু এবাৰ ঘৰত পালন কৰিব পৰা নাই। গতিকে নাৰিকল আছে বাতিটোত আৰু কটা হিচাপ চব দিয়ক। মোৰ ৰাতিপুৱা এনেকৈ বিষাইছে, কিবা কৰিছে, তাৰপিছত মোৰতো হ'লেই আজি বস্তুবিলাক হেৰি হৈ গৈছে, নাইকিয়া হৈ গৈছে। আগতে জাক আছিলে সিহঁত দিন কোনে লাৱে তোক দেখা বুলি মাতে নি ৰিমলি? কেনেকুৱা বিহু? ভাল? কিমান ভাল? বহুত ভাল। লাজুকিলতা। আইতা কি খাই আছা? প্ৰসাদ খাই আছোঁ দিয়া। কিহৰ প্ৰসাদ? কাতি বিহু প্ৰসাদ। কাতি বিহুৰ প্ৰসাদ। আইতাৰ বয়স কিমান হ'ল? কিমান? 95? 95? আপোনাৰ 95 বছৰ হোৱা বুলি কৈছে। আপোনাৰ বয়স? বয়সটো মই নাজানো। 5 কুৰি হ'বলৈ আৰু 5 বছৰমান আছে বোলে। ৰূপদাই ক'লেছে। 95 হৈছে এইজন আচলতে আইতাৰ। আজি কাতি বিহু হৈছে, আপুনি পাহৰি যায় ন? একো নাই দিয়ক, 95 বছৰ ৰাখিছে যে ভগৱানে আপোনাক। কি হ'ল লাৰু? লাজ কৰিছে লাৰুৱে। কি খাইছ তই? কিহৰ প্ৰসাদ? এইজনী নাচনী, কিহৰ প্ৰসাদ? কাতি বিহুৰ প্ৰসাদ।